নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী। অসমত তৃতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আজি তৃতীয় অধ্যায়, দ্বিতীয় খণ্ডৰ মিংগিমাহা আৰু পদুমী। মইনবৰী গাঁৱত মানৰ সেনাপতি মিংগিমাহা যিটো হাউলিত আছিল, সেই হাউলিটো ডাঙৰ। তাৰ সন্মুখতে এখন চোতাল। সেই চোতালৰ দুয়োকাষে উত্তৰে আৰু দক্ষিণে দুখন ডাঙৰ বাৰী। হাউলিটোৰ সোঁমাজতে আঠোটা ঘৰ, আৰু সেই ঘৰবিলাকৰ পশ্চিমে এখন ডাঙৰ পাছবাৰী। চৰাঘৰটোৰ সন্মুখতে উত্তৰা দক্ষিণাভাৱে ঘৰটো দুপলীয়া। দক্ষিণৰ পুলিটো সন্মুখতে আৰু দক্ষিণে মুকলি। সেই দুফালে একাঠুমান ওখ, ওপৰত বাঁহৰ খবুৱা খোৱা ইকৰাৰ চুটি বেৰ। উত্তৰ পুলিটো আঁৰবেৰ দিয়া, দক্ষিণৰ পুলিটোত এখন খাট পতা। চৰাঘৰৰ উত্তৰে এটা টোপ লগোৱা ঘৰ। সেই ঘৰ পূবা পশ্চিমা, আৰু তাৰ দুৱাৰমুখ ভিতৰ চোতালৰ ফালে। তাৰ ভিতৰত এখন পুথি থাপনা কৰা আছিল। চৰাঘৰৰ পৰা পূবা পশ্চিমা গোহালি, পশ্চিমে গিৰিহঁতৰ এটা উত্তৰা দক্ষিণা বৰঘৰ আৰু উত্তৰে তিনিটা উত্তৰা দক্ষিণাকৈ শাৰী শাৰীকৈ পতা ভঁৰাল ঘৰ। বৰঘৰৰ আৰু গোহালিৰ মাজেদি পাছবাৰীলৈ যাব পৰা এটা বাট। সেই পাছবাৰীত বৰঘৰৰ গাৰে পৰা তামোল পাণ নাৰিকল টেঙা জৰা আম কঁঠাল ইত্যাদিৰ গছ ইমান ঘনকৈ ৰোৱা যে কাঁড়ীয়ে কাঁড় মাৰিলেও সৰকিব নোৱাৰিছিল। মানৰ সেনাপতি মিংগিমাহাই গাঁওখনৰ ভিতৰত এইটো হাউলিকে ভাল পাই ইয়াতে আছিল। তেওঁ চৰাঘৰটোত বাস কৰিছিল। সেই ঘৰৰ ভিতৰৰ পুলিটোত তেওঁ শোৱা সজ্জা পাতি লৈছিল। বাহিৰ পুলিটোত বহা মেলা কৰিছিল। মইনবৰী পাবৰ পিছদিনা এই চৰাঘৰটোৰ বাহিৰৰ খাট এখনৰ ওপৰত মিংগিমাহাই এহাৰী মদ আগত লৈ বহি আছিল। সেই সময়ত বেলি মাৰ যাওঁ যাওঁ হৈছিল। গছে পাতে ৰ'দ আছিল। আকাশখন নিৰ্মল। মিংগিমাহাৰ কাষতে আমি তেওঁৰ নাৱত দেখা সেই গাভৰুজনী আছিল। তেওঁ সেইদিনা বৰ ধুনীয়াকৈ সাজপাৰ কৰিছিল আৰু মিংগিমাহাৰ কাষত বহি দাপোন এখন চাই ভালকৈ মূৰটো মেলাবলৈ ধৰিছিল। মিংগিমাহাই তাৰ সন্মুখত থকা মদৰ কলহটোৰ পৰা মদ ঢালি ঢালি লৈ বাটিয়ে বাটিয়ে খাইছিল আৰু মাজে মাজে চিলুৱাই হুপিছিল। তাৰ বাটিৰ একোটুপি মদ গাভৰুজনীকো খুৱাইছিল। গাভৰুজনীয়েও তাক সন্তোষ দিবৰ মনেৰেই হওক বা আন কিবা অভিপ্ৰায়েই হওক বাটিটো মুঠেই মুখত লগাই লগাই দিছিল আৰু মূৰ মেলাই উঠি নিজ হাতে মদ ঢালি ঢালি মিংগিমাহাক খুৱাইছিল। মিংগিমাহাই সেই মদ আগ্ৰহেৰে সৈতে খাইছিল আৰু মদৰ ৰাগিত একো একোবাৰ গীত গাইছিল। একো একোবাৰ গাভৰুজনীক আঁকোৱালি ধৰিছিল। গাভৰুজনীয়ে সি তেনেকুৱা কৰাত একো একোবাৰ দাবী মাৰি কৈছিল, মিংগিমাহা, তই আজি কেলৈ এইখন কৰিছ? অলপ কম কৰি খা। মিংগিমাহা, বুকুৰ জীউ, তই নেজাননে? আমাৰ মদ ফটিকাই জীউটো ৰাখি থয়। মোৰ আজি মনটো বৰ ভাল লাগিছে অ' কলিতা, গীত গা। গাভৰুজনীয়ে ক'লে, তোৰ আৰু সময়ে সময় নাই। মইনো এতিয়া কেনেকৈ গীত গাওঁ? মিংগিমাহা, নহয় মইনা, নাগালেই নহয়। গাভৰুজনীয়ে তেতিয়া তাৰ আক্ৰোশ এৰাব নোৱাৰি ক'লে, বাৰু ৰবি বীণখন লৈ আহোঁ। এই বুঢ়ী শিখুটালি লৈ গ'ল। মিংগিমাহাই আকৌ বাটিয়ে বাটিয়ে মদ খাবলৈ ধৰিলে। মানৰ লগত থকা গাভৰুজনীৰ নাম পদুমী। তেওঁৰ বয়স 19 কি 20 বছৰ হৈছিল। তেওঁৰ চুলিবিলাক মিহি, মাজে মাজে ঢৌ খেলোৱাৰ নিচিনা ভাঁজ খোৱা আৰু দীঘল কঁকাললৈকে পৰা অলপ অলপ ৰঙচুৱা। মুখখনি সুন্দৰ ধুনীয়া বহল, গাল দুখন পুৰ অলপ অলপ উঠা। তেওঁৰ বৰণ তেজগুৰা, বগা, ঢেলঢেলীয়া বগা নহয়। তেওঁৰ কাণ দুখন সৰু সৰু ঘূৰণীয়া, তাতে সৰু সৰু দুটি জঙি শিলিখাৰ সমান কুণ্ডল। এই কুণ্ডলজুৰিয়ে গাল আৰু গলধনত এনে এটি সৌন্দৰ্য উলিয়াইছিল যে তাক কৈ অতাব নোৱাৰি। কুণ্ডলজুৰিয়ে যেন কৈছিল, গাল আৰু গলধন, আমি তোমালোকৰ জোৰৰ হৈছো নহয়নে? গাল আৰু গলধনে কৈছিল, আমি এনেই শুৱনি, তোমালোকক কেলৈ লাগিছে? এইদৰে যেন উভয়ে অৰিয়া অৰি কৰি শেষত দুয়োৰে ভিতৰত এনে এটা মিল দেখুৱাইছিল যেন সোণত সুভগাহে মিলিছিল। পদুমীৰ চকুজুৰি উজ্জ্বল আৰু কলা, ওপৰৰ ভুৰুজুৰি যেন তুলিৰ সেৱকা, নাকটো দীঘল টনটনীয়া সাইলাখ বাঁহী এটিৰ দৰে, থুতৰিটো ঘূৰণীয়া, ডিঙিটো নিয়মৰ, চুটিও নহয় দীঘলো নহয়। তেওঁৰ হাত দুখন ঠগুৱা, দুয়োখন হাতেই ঘূৰণীয়া, যেন কুন্ধ থেকটোৱা। আঙুলিবিলাক আগফালে সৰু, গুৰিৰ ফালে ঘূৰণীয়া। হাত দুখনত দুডাল সোণৰ বালা। সোণৰ বৰণে বোলে মইচাৰ, হাতৰ বৰণে বোলে মইচাৰ। পদুমীৰ গাটো শকতাৱত, কিন্তু সেই বুলি তেওঁ ধাদহী নাছিল। তেওঁৰ গাত এটা চোলা কঁকালৰ পৰা অলপ তললৈকে পৰা।
তেওঁৰ বুকু ওখ, যেন তেওঁৰ যৌৱনৰ গোটেই ভৰটো তাতে থোপ খাইছিল আৰু তেওঁৰ যেন মানুহৰ আগত তেওঁৰ সেই যৌৱনৰ ভৰটিয়ে বুকু পিন্ধাইহে ফুৰিবলৈ ধৰিছিল। পাঠক, আপোনালোকে পদুমীৰ ৰূপৰ বিষয়ে যি ভাবে ভাবক, কিন্তু আমি শুনিছিলোঁ পদুমী হেনো এজনী অসমীয়া গাভৰু আছিল আৰু তেওঁ সৰুতে পাট গাভৰু থাকোঁতে হেনো তেওঁক তেওঁৰ লগৰ সমনীয়া ছোৱালীবিলাকে হাতু পদুমী, ভৰিও পদুমী, ৰুক্মিণীৰ পদুমী নাম ইত্যাদি বিধৰ নাম গাই জোকাইছিল। পদুমীৰ স্বভাৱ হেনো সৰুতেই গহীন আৰু গুমুঠা বিধৰ আছিল। তেওঁ যেইহে মানুহক সতকাই নামাতিছিল। কোনোবাই কোনো কথা সুধিলে হেনো মুঠতে হু বা নৌ এনে এটি উত্তৰহে দিছিল। মন খুলি বা বৰকৈ হাঁহি মাতি থকা কথা বতৰা নকৈছিল। ইয়াতে হেনো তেওঁক অনেকেই গপাল স্বভাৱৰ গাভৰু বুলি থিৰ কৰিছিল। মিংগি মাহাৰ লগত পৰি তেওঁৰ গুমুঠা স্বভাৱ বেছি প্ৰবলহে হৈছিল। তেওঁক মানুহে পোন ঢালতেই দেখিলেই গপাল স্বভাৱৰ বুলি বিবেচনা কৰিছিল, কিন্তু যিয়ে তেওঁৰ স্বভাৱ ভালকৈ বুজি চাবলৈ চেষ্টা কৰিছিল সিয়ে ধৰিব পাৰিছিল যে তেওঁ আচল গুমুঠা আৰু নিমৰণীয়াল স্বভাৱৰ নাছিল। তেওঁ দৰাচলতে গহীন আছিল আৰু কিবা এটা মন্দ প্ৰাক্তনত পৰি পাতল স্বভাৱৰ তিৰোতাৰ দৰে হায়ো বিয়ো নকৰি এটি স্থিৰ প্ৰতিজ্ঞাৰ ভাৱহে ধাৰণা কৰিছিল। তেওঁৰ হৃদয়খনো মৰমেৰে ভৰা আছিল, কিন্তু তেওঁ ৰাংঢালী গাভৰুৰ দৰে সেই মৰম দেখুৱাব নাজানিছিল। মৰম দেখুৱাব নাজানি হেনো ভিতৰতে দেই পুৰি মৰিছিল। পদুমীৰ পূৰ্ব বৃত্তান্ত কি, তেওঁৰনো মন্দ প্ৰাক্তন কেনেকৈ হ'ল, পাঠক এই বিষয়ে লাহে লাহে জানিব। ভিতৰৰ পৰা বিনখন লৈ পদুমী ওলাই আহিল। ভালকৈ চুন্দি তামোল এখন খাই চুলি মেলি মিংগি মাহাৰ আগত বহিল। মিংগি মাহাই সেই চুলিডাৰত হাত ফুৰাবলৈ ধৰিলে। তাৰ পাছত ক'লে, বুকুৰ জীউ গীতটো গা। পদুমীয়ে তেতিয়া বিনখন টুং টুং টাং টাং কৰি নিজে মোহিত হৈ আৰু মিংগি মাহাকো মোহিত কৰি মিঠা মাতেৰে গাবলৈ ধৰিলে। আহিলে বসন্ত সুমধুৰ ঋতু জগত শীতল কৰি। জগত শীতল মলয় সমীৰে কৈক লাগি গৈ লহৰী। গছে গছে পৰি কোকিলে কুহয় পঞ্চমতৰ ৰাৱে তুলি। পঞ্চমতৰ ৰাৱে সুমধুৰ সুৰে ইটো প্ৰাণ নেও সৰি। কেতেকী কুকুম আৰ ফুলচয় গোন্ধতে আমোল মোল। অশোক কিংশুক ফুলে জকমক ৰূপতে নাহিকা তোল। ৰূপতে আকুল আমি গোপনাৰী বসন্তে দহয় প্ৰাণ। এনোৱা বসন্তে নাহিলে কৃষ্ণই বিৰহে আকুল মন। বিৰহে আকুল আমি অভাগিনী প্ৰেমতে আকুল হিয়া। প্ৰেমতে আকুল আমি ব্ৰজৱালা চৰণে মাগিছো ছায়া। কৃষ্ণৰ চৰণ পংকজকে আমি লৈলো আশ্ৰয় কৰি। গোপীক এৰিয়া প্ৰাণৰ কলীয়া কৈক লাগি গৈ লচাৰি চলি। সুমধুৰ সুৰে পদুমীয়ে বিন বজাই বজাই এই নামটো গালে। মিংগি মাহাই ঢুলঢুলীয়া চকুৰে পদুমীলৈ চাবলৈ ধৰিলে। তাৰ পিছত ক'লে, বুকুৰ জীউ তোক মই বৰ ভাল দেখোঁ, তোক মই বৰ ভাল পাওঁ। পদুমীয়ে ক'লে, মিংগি মাহা ময়ো তোক ভাল পাওঁ আৰু মই তোক এটা বস্তু খোজো, তই দিবিনে? মিংগি মাহা, কি বস্তু পদুমী? পদুমী, মই আজি এবাৰ বন্দীবিলাকক চাওঁ বুলিলো, তই মোক সিহঁতক চাবলৈ খন্তেক পৰ এৰি দে। মিংগি মাহা, বাৰু তোক যাবলৈ দিলো, ময়ো সেই তিৰোতা দুজনী কেনে আছে চাই আহোঁ। পদুমী, বাৰু চাগৈ, কিন্তু তই সিহঁতক মন নিদিবি। মিংগি মাহা, বুকুৰ জীউ তই কেতিয়াও মই তোক এলাগী কৰিম বুলি নাভাবিবি, মুঠতে মই তাইহঁতে সৈতে ধেমালি কৰি আহোঁ। এই বুলি কৈ মিংগি মাহাই ঘৰৰ পৰা ওলাই পমিলা আৰু মনুমতীৰ ঘৰৰ ফাললৈ বাট ল'লে। পদুমী আৰু সি ওলাই যোৱাৰ পাছতে দিনতে আনি থোৱা নাৰিকল দুটা, টেঙা দুটা কটাৰী এখনৰ সৈতে বন্দী ঘৰৰ ফালে বাট ল'লে। প্ৰিয় শ্ৰোতাসকল, কাহিনীৰ গুৰি কিছু ধৰিব পাৰিছো নেকি বাৰু? পদুমী আমাৰ কেউলীয়া ভকতৰ সৈতে কিবা প্ৰাক্তন সম্পৰ্কৰ যেন লগা নাইনে? বাৰু, পাছৰখিনি পাছে পৰে গম পাম। আকৌ লগ পাম চতুৰ্থ অধ্যায়ত। তেতিয়ালৈ ধন্যবাদ।